গৰম গৰম দালি গৰম গৰম ভাত এই ছোৱালী স্কুল যাব তাইকে ভাত খাবলৈ দিছোঁ তাই ৰেডি হৈছে আৰু গৰম গৰম দালি ভাত তাইক খাবলৈ দিছোঁ আৰু এইফালে মই টিফিন ৰেডি কৰোঁ তাই ভাতকেইটা খাই খোৱালে আৰু ৰাতিপুৱা শুই উঠি আৰু ডিউটি আৰম্ভ হৈয়ে যায় হয়নে নহয় বাৰু আমাৰ মহিলাসকলৰ বাই বাই আমাৰ বাইদেউ স্কুল যায় স্কুল পঠাই কৰিহে কামত লাগিব পাৰি আৰু বাই বাই মই শুই উঠি ছোৱালী টিফিন বনাই খুৱাই পঠাই এতিয়া আকৌ ঘৰৰ কামত লাগোঁ একদম গোটেই ঘৰটো লেতেৰা হৈ আছে মানে এনেকুৱা লাগে জানেনে কেতিয়াবা যে কোনোবা মানে কিবা এটা মিচিং মানে মই নিজকে মানে মিচিং বুলিও ভাবোঁ ৰাতিপুৱা শুই উঠিয়ে একে ৰাতি শুৱালৈকে একদম কৰিয়ে থাকিব ঘৰটো চাফা কৰিয়ে থাকিব লাগে কিমান কাম মানে কৈছে নহয় এনেকুৱা লাগে যেন মানে কোনোবা আহি যদি কামখিনি কৰি থৈ যোৱা হয় একদম ভৰিৰ পৰা ভৰি দি মানে বহি পেলাই খাব পৰা হ'লে হয়নে আপোনালোকৰো লাগেনে তেনেকুৱা মোৰ মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কিন্তু ৰেষ্টেই নাই মানে ঘৰৰ কামকে তুমি কৰিয়ে থাকা ৰাতিপুৱা শুই উঠি ছোৱালী টিফিন বনোৱা খাদ্য বনোৱা আকৌ তাইক পঠাই পেলাই আকৌ ঘৰৰ জাবৰ সোপা লেতেৰা চাফা কৰা কিমান মানে বিচনা চাফা কৰা আকৌ ঘৰ ঝাৰু দিয়া কিমান কাম থাকে আৰু ৰ'ব আপোনালোকৰ লেতেৰা সোপা দেখুৱাইছোঁ ৰ'ব ঘৰৰ লেতেৰাখিনি যে ৰ'ব দেখাই আছোঁ এয়া চাওকচোন বিচনাখনত চব লাডু হৈ আছে দেখিছে শুই যে উঠি পেলাই চব এয়া এনেকৈ পেলাই থৈ যায় ঠিক কৰি নথয় আৰু মানে মই আছোঁ যে কৰিবলৈ কাৰণে এয়া কেতিয়াবা মানে এনেকুৱা লাগে যে মানে কোনোবা যদি এই কামখিনি কৰি থোৱা হয় একদম মানে ভৰিৰ ওপৰত ভৰি দি বহি খাব পৰা হ'লে কথাই নাছিলে এইবোৰ দেখিছেনে এইবিলাকে এই চব লাডু বনি আছে এইবিলাক চাফা কৰিমহে আকৌ অৱস্থা নাই ঘৰৰ আকৌ এইবিলাক ৰুটি বনোৱা আধা হৈয়ে আছে আকৌ ছোৱালীক আপঠালত খাদ্য খুৱাই এইবিলাক ধুবলৈ আছেই মানে ইমান লেতেৰা হৈ আছে তাকে এইবিলাক কৰোঁতে মানে ভিডিঅ' বনাবলৈ মোৰ সময়ে নহয় ঘৰৰ কাম কৰোঁতে